নমস্কাৰ। বহুদিন ভিডিঅ' দিয়া নাই, আজি সেইকাৰণে ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ। বতৰ বাহিৰত খুবেই বেয়া, আজি দেওবাৰ আৰু কালি সন্ধিয়াৰ পৰা মানে বৰষুণ দিছে, একদম দবা পিটা বৰষুণ আজিও দিছে আৰু এতিয়া আহি গ'ল। এতিয়া একদম ডাৱৰীয়া। এয়া পিছফালে কেমেৰাত ইমান এটা ফ'কাছ দিয়া নাই আৰু এয়া এনেকৈ কাম বন কৰি বহি আছোঁ। এতিয়া 12টা বাজে আৰু ভিডিঅ'টোত থাকিব, লগ পাই আছোঁ আকৌ দেই। আৰু এয়া কাপোৰ মেলি থৈছোঁ, বৰষুণ দিয়ে আছে, দেখিছেনে বতৰটো? বৰষুণ আহি আছে বাৰু। এয়া টিংপাতত পানী পৰি আছে, বৰষুণ দি আছে। আৰু এয়া ছোৱালীয়ে বনাই আছে, টিচাৰ্ছ ডেৰ কাৰ্ড বনাই আছে। মই অৱশ্যে জুখি মেলি দিছোঁ, তাই বনাই আছে। ইয়াৰ ৰঙীন পেজ থাকে যে, সেই পেজৰ কাটি আছে তাই। নহ'লে মোবাইল চাই থাকে দিনটো, সেইকাৰণে এইবিলাক কৰাই মানে ব্যস্ত ৰাখোঁ। আৰু এটা কি জানে, যিমান কিনি দিলেও নিজে হাতেৰে বনাই দিয়াটো এটা মানে তাৰ গুৰুত্ব বা মূল্যটোৱে বেছি, সেইকাৰণে বনাই দিছোঁ তাইক। তাইও মানে এইবোৰ খুব মানে ইণ্টাৰেষ্ট দি কৰে আৰু বনাব পাৰিলে খুব ভালেই পায়। সেইকাৰণে ইমান এটা মানে বেয়া নাপায় আৰু কৰিব দিলে কৰি থাকে। সেইটো হৈ গ'ল। এতিয়া মানে নাটৰাজ পেঞ্চিলটো যে সেইটো ডিজাইনত কৰা, বাকীখিনি ভিডিঅ' কৰাই নহ'ল মাজত। আৰু এইখন হৈ গ'ল, ইয়াৰে মাজত এখন ব্লেক পেপাৰ লগাই দিছোঁ। এইখিনি ভিডিঅ'ই কৰা নহ'ল, কেনেকৈ কি কৰিলোঁ সেই কাগজখনৰো এটা হিচাপ আছে। তাৰপিছত তাই এনেকৈ লিখি দিলে আৰু মই সৰু সৰু মণি লগাই দি দিলোঁ। এতিয়া এৰাই আছোঁ নহৰু, কাৰণ ৰাতিলৈকে মাংস বনাম, সেইকাৰণে নহৰু এৰাই আছোঁ, যোগাৰ আৰু ঘৰত কোনো নাই, কি কৰি থাকিম অকলে, টাইমটোও নাযায়। সেইকাৰণে ভাবিলোঁ এতিয়া নহৰুকেইটা এৰাই থৈ দিওঁ, আৰু এতিয়া গধূলিও দৌৰা নহয় আৰু সোনকালে মিক্সিত মাৰি দিম, তাৰপিছত হৈ যাব। এটা নহৰু দুটাই গুচাই থ'ম, বাকীখিনি পিছত কৰিম আৰু। পিঁয়াজটো ইমান আগতে নাকাটো, সেইটো পিছত কাটিম আৰু এতিয়া এইখিনি কাটি থৈ দিওঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰোঁ, কাৰণ বহুত দীঘল হৈ যাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি বেয়া নাপায় ছাবস্ক্ৰাইব এটা কৰি দিব দেই।